মোৰ সেৱা আগবঢ়াইছোঁ। আজি এই সভাতে মই পোনপ্ৰথমে মোৰ অতি শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তাৰ পাছতেই এইবাৰ মেট্ৰিক পৰীক্ষা আৰু লগতে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত উত্তীৰ্ণ হোৱা মোৰ মৰমৰ দাদা বাইদেউ আৰু লগতে বন্ধু বান্ধৱীসকলক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। অংকুৰ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে মই এই বিদ্যালয়ত পঢ়ি আজি যি ফলাফল লাভ কৰিবলৈ সক্ষম হৈছোঁ তাৰ মূলতেই হৈছে আপোনালোক সকলোৰে কষ্ট আৰু আশীৰ্বাদ। তাৰ ফলতেই আজি মই এই ফলাফল লাভ কৰিবলৈ সক্ষম হৈছোঁ। তাৰ বাবে মই এই ক্ষণৰ পৰাই সকলোকে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শিক্ষা লাভৰ ক্ষেত্ৰত আমাৰ বিদ্যালয়ৰ শিক্ষাগুৰুসকলে প্ৰতিটো ক্ষণতে অতি সুন্দৰভাৱে উৎসাহ অনুপ্ৰেৰণা যোগোৱাৰ বাবে মই তেখেতলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে ভৱিষ্যতেও যাতে তেওঁলোকে এনেদৰে উৎসাহ আৰু অনুপ্ৰেৰণা যোগাই যায় মোক পুনৰ নতুন দিশেৰে আগবাঢ়ি যাবলৈ তাৰে মই কামনা কৰিছোঁ। এইখিনিতে মই মোৰ ক্ষুদ্ৰতম অভিজ্ঞতাৰ ফালৰ পৰা অনুজসকলক এই বিদ্যালয়ত অধ্যয়ন কৰি থকা অনুজসকলক মই ক'ব বিচাৰোঁ যে তেওঁলোকে যাতে দৈনন্দিন নিজৰ পাঠসমূহ সুন্দৰভাৱে নিয়মীয়াকৈ যাতে পঢ়ি যায়। তাৰ পাছতেই আজি আমাৰ মুখ্য অতিথি ডাঙৰীয়াই যি বক্তব্য দাঙি ধৰিলে, অনুপ্ৰেৰণামূলক যি বক্তব্য তেওঁ দাঙি ধৰিলে সেয়া মই সঁচাই খুব ভাল পালোঁ আৰু আগলৈও যাতে তেওঁ এনেদৰে বক্তব্য দাঙি ধৰে আৰু লগতে আমি এনেধৰণৰ যাতে নতুন নতুন কথা শিকিব পাৰোঁ, অনুপ্ৰেৰণাদায়ক উৎসাহমূলক তাৰে মই কামনা কৰিছোঁ। তাৰ পাছত মই ভৱিষ্যতে যাতে এগৰাকী খুব ভাল মানুহ হ'ব পাৰোঁ আৰু লগতে নিজৰ লক্ষ্যত যাতে উপনীত হ'ব পাৰোঁ তাৰ বাবে এই মঞ্চৰ পৰাই মই আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। শেষত অতি চমুকৈ মই এটি গুৰু বন্দনাৰে মোৰ বক্তব্য সামৰণি মাৰিবলৈ লৈছোঁ। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰম গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুবে নমঃ তস্मै শ্ৰী গুৰুবে নমঃ তস্मै শ্ৰী গুৰুবে নমঃ গুৰুবে নমঃ গুৰুবে নমঃ। ধন্যবাদ।